ইমান গৰম পৰিছে। হেৰা শুনিছানে? বেলি মূৰৰ ওপৰত উঠিলেহি তোমাৰ উঠিব হোৱাই নাই ন? উঠা আকৌ, মোৰ অফিচলৈ দেৰি হৈছে, মোক চাহ একাপ দিয়া। আৰু ইমান দেৰি কৰিলে মই ভাত খাই যাব নাপাম কিন্তু। হেৰা উঠা আৰু ইমান দেৰিলৈকে শুই আছানে? উঠা আকৌ উঠা। ৰাতিপুৱাই ৰাতিপুৱাই ইমান অশান্তি কৰি আছে। যাওকচোন যাওক, মাকে চাহ একাপ বনাই দিবলৈ কওকগে। মোৰ কালি ৰাতি নামঘৰৰ পৰা অহা দেৰি হ'ল, মোৰ টোপনি ধৰিছে। মই অকণ শুওঁ। মই আজিলৈকে ইমান সোনকালে উঠিয়ে পোৱা নাই। মানুহটো অফিচলৈ যাই উঠোঁ, চাহ একাপকে কৰি দিওঁগৈ। মই যে নহ'লে ঘৰখনত কি হ'ব? ইমান ৰাতিপুৱা ইমান অশান্তি। উঠোঁ আৰু। কৃষ্ণ, দিনটো যাতে ভালে ভালে যায় আৰু। এওঁনো ক'ত আছে এপাক চাই আহোঁগৈ পাই। মা, মা, উঠিলেনে? মাজনী, মাজনী উঠিলা? চাহ কাপ দিয়াংগে যোৱা। দিয়ক মা। হেৰি শুনিছে? দিয়া দিয়া। নাচোন, তোমাৰ লগত মোৰ কথা এটা আছিলে। কওক। আমাৰ মা এতিয়া বয়স হৈ আহিছে গম পোৱা, আৰু কাম কৰিব নোৱাৰা হৈছে। গতিকে তুমি কামবোৰ অলপ কৰিবলৈ লোৱা আৰু দায়িত্ববোৰ অলপ ল'বলৈ লোৱা। নহ'লে নহ'ব নহয় ঘৰখনৰ কাৰণে। ঘৰখন তেতিয়াহে ভালদৰে চলিব। মই বুজি পাইছোঁ। মা, চাহকাপ খাওক। দিয়া মাজনী। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি মোৰ মনম। আপুনি গা ধুই আহিলে নেকি? আপুনি এতিয়া ভাত খাবনে? শুনাচোন, মায়ে মোক জলপান দিলে, এতিয়া তুমি মোক টিফিনটোকে ভৰাই দিয়া আৰু ভাত খাই নাযাওঁ। ঠিক আছে, আপুনি অকণ বহক, মই মূৰটো ফণিয়াই লওঁ। আমাৰ ল'ৰাটো যে ইমান দুষ্ট হৈছে আপুনি জানেনে? তাৰ দুষ্টবোৰ মৰমো লাগে। মই চাইছোঁ কথাটো। আপুনি আপোনাৰ ঘড়ীটো ল'লেনে নাই? নাই লোৱা নহয়, মই পাহৰি আছোঁ। আৰু বেগটো? সেইটো পাহৰিলোঁ। ৰুমালখন? তুমি দিয়া যে সেইকাৰণে মই পাহৰি গৈছোঁ চব। আপুনি এইকণতে বহি আছে যে, অফিচ নাযায় নেকি? যাবলৈ লৈছোঁ। দিনটো কাম কৰি ইমানেই ভাগৰ লাগিছে জানা, যাবলৈ মন যোৱা নাই। এইটো আপোনাৰ ঘড়ী। দিয়া পিন্ধি লওঁ। এইটো বেগ আৰু এইটো টিফিনটো লৈ যাব। দিয়া। মই যাওঁ হা। ভালদৰে থাকো। ঠিক আছে বাৰু। বিনোদনৰ মাক, বিনোদনৰ মাক ঘৰত। ৰঙিলী খুৰী দেখোন। আহক। ভিতৰতে বহকহি, আহক। ইমান গৰম পৰিছে। আহক, এইকণতে বহক। বিনোদৰ মাক ঘৰত নাই? মা আছে।
আজি ৰাতিপুৱা উঠা মোৰ দেৰি হ'ল যে মায়ে ৰাতিপুৱা গোটেই কামবোৰ কৰিলে। এতিয়া ভাত সাজ খাই মা অকণমান জিৰাইছে। শাহুক বৰ ভাল ভাল বুলি কৈ নাথাকিবা, পিছত তোমাৰ টেটুতহে লাগিব আকৌ। আমাৰ মা বহুত ভাল। আই, পিছত গৈ তোমাৰ টেটুতহে লাগিব আকৌ। আপুনি কি ক'ব বিচাৰিছে? আমাৰ ঘৰৰ ওচৰৰ সান্নিধ্য যে, তুমি মাক তাতেই থৈ আহিবাগৈ। কি ক'ব বিচাৰিছে? পিছত তোমাৰ টেটুতেই লাগিব। বিনোদে মাকৰ কথা বৰ ভাল ভাল বুলি কৈ নাথাকে জানো? অঁ হয় কয়। পিছত তোমাকহে ভাল নোপোৱা হ'ব। অঁ আপুনি ঠিকেই কৈছে খুৰী, মই এতিয়াহে বুজি পাইছোঁ। মই যে এইখিনি কথা ক'লোঁ, তুমি কাকো নক'বা আকৌ। এই নকওঁ দুনাই কৈছোঁ, কাৰো আগত নক'বা আকৌ। নকওঁ খুৰী, আপুনি অকণমান বহক, মই আপোনালৈ চাহ একাপ বনাই আনোগৈ। আজি এখন ঘৰ ভাঙিহে এৰিলোঁ। মানুহ আজি আমি খেল এটা খেলিম দেই। আইতা কি খেলনো? জাৰডল চাওঁ, হাতটো দিয়া। এইটো কাৰ দল? ৰজাৰ দল। ভাঙিম নে নাভাঙিম? ভাঙিয়ে দিলো। কি কৰা যায় বাৰু? মই কি কৰোঁ? মানুহজনীৰ কথাকে ভাবোঁনে? নে মই একো ভাবি পোৱা নাই। বিনোদে পিছত তোমাকহে বেয়া পোৱা হ'ব, কিন্তু কথাটো মনত ৰাখিবা। ইমান অশান্তিত আৰু জীয়াই থাকিব নোৱাৰোঁ। মাক তাতে থৈ আহোঁগৈ, যি হয় পাছত দেখা যাব। নোৱাৰি আৰু। শুন, এইফালে আহাচোন। মা আহিছোঁ। দেহা মানুহ এইখিনিতে বহা। আজি আমি ফুফু যাম দেই। চাওঁ তোমাক কাপোৰযোৰ সলাই দিওঁ। আইতা ক'ত আছে? আইতা বাহিৰতে আছে মা। বুটাম মই মাৰিম। দুষ্ট নকৰিবা আকৌ। মা, মাজনী কোৱাচোন। এই কাপোৰ সাজ লওক, আমি এতিয়া অকণ ফুৰি আহিম। দিয়া। ময়ো এতিয়া কাপোৰযোৰ সলাই লওঁ। বুঢ়ীক নি এতিয়া থৈ আহিম আৰু। মাজনী বেগটো কিয় লৈছানো? লৈছোঁ আৰু ব'লকচোন। বাইদেউ, সান্নিধ্যখন বাৰু কোনখিনিত? মা, আজিৰ পৰা আপোনাৰ ঘৰ এইখনেই। আজিৰ পৰা আপুনি ইয়াতেই থাকিব লাগিব। কি কৈছা মাজনী? আজিৰ পৰা মই ইয়াত থাকিব লাগিব। এইবাৰ আকৌ কাৰ দিন পৰিল? মা, দুখ নকৰিব। আজিৰ পৰা আপোনাৰ এইখনেই ঘৰ। মা, আইতাক আমি তাত কিয় থৈ আহিম? বুঢ়া হ'লে মানুহবোৰক তাতেই থৈ আহেগৈ। তুমি এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে। তুমি ভালদৰে পঢ়া, তাৰপিছত ডাঙৰ ঘৰ সাজিব লাগিব। তাত আমি একেলগে শান্তিৰে থাকিম।
লগত কিয় পাতিবা তুমি বুঢ়ী হ'লে ময়ো তোমাক তাতেই থৈ আহিম মা 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 যদি পাৰে মোক ক্ষমা কৰি দিয়ক মা নাই মাজনী জানো মই তুমি এনেকুৱা ভুল নকৰা বুলি মই ডাঙৰ ভুল কৰি পেলালো মা নাই একো নাই মাজনী উঠা উঠা মা তুমি এনেকুৱা ভুল নকৰা মই জানো তোমাক কোনোবাই কথা লগাইছিল চাগে মা উঠা ৰঙেলী খুৰী আজি আপুনি ইয়াত কিয় থাকিব লগা হৈছে ৰঙেলী খুৰী আপোনাৰ আজি এই অৱস্থা কিয় মইতো আগতে এনেকুৱা নাছিলোঁ আপুনিহে মোক এইবোৰ কৰিবলৈ কৈছিল মাজনী মোক ক্ষমা কৰি দিয়া মোক ক্ষমা খুজিব নালাগে আজিৰ পৰা আপুনি আমাৰ লগতেই থাকিব মাৰ এগৰাকী ভাল বান্ধৱী হৈ ৰঙেলী খুৰী আজিৰ পৰা আনৰ কেতিয়াও বেয়াটো চিন্তা নকৰিব সদায় ভালৰ বাবে চিন্তা কৰিব ব'লক মা ব'লক ৰঙেলী খুৰী আজিৰ পৰা আমি একেলগেই থাকিম বৌ প্ৰত্যেকগৰাকী মানুহ যদি আপোনাৰ দৰে হ'ল হয় তেতিয়া সমাজখন ইমান বেয়া হৈ নগ'ল হয় বেগটো লওক মাক আজিৰ পৰা ভালদৰে ৰাখিব তুমি এজনী খুব ভাল ছোৱালী ভগৱান তোমাক সহায় কৰক তুমি এনেকৈয়ে নিথৰুৱাসকলক সহায় কৰি যাবা মা যাব ভগৱানে তোমাক মংগল কৰক আই ভগৱানে তোমাক কুশলে ৰাখক আপোনালোক ভালদৰে থাকিব আহা শুন আমি ঘৰলৈ যাওঁ নমস্কাৰ আহক আমি সকলোৱে এখন সুস্বাস্থ্য কৰোঁ সকলো ঘৰত থাকক আৰু শান্তিত থাকক মই যি অপকৰ্ম কৰিবলৈ গৈছিলোঁ সেয়া যাতে কোনেও নিজৰ মাক দেউতাকৰ লগত আৰু দুনাই নকৰে সকলো ঘৰতেই একেলগে শান্তিৰে থাকক